हेलो गाइस वेलकाम बैक टू माय अदर ভিডিও। আশা কৰো আপোনালোকে ভালে আছে সুস্থ আছে। তো আজি হৈছে উৰুকা। তো উৰুকা উপলক্ষে আমি অলপ ফুৰিবলৈ গৈছো, মানে ক'ত কিমান কেনে কোৱা ধৰণৰ তাৰমানে ভেলাঘৰ বনাই আছে তাকে চাব গৈছো। চ' মুকলমুৰ ফালে যাই আছো, তাৰ ফালে আমি যাই কিনে চাম মানে কেনেকুৱা ধৰণৰ ঘৰ চৰ বনাই আছে, ভেলাঘৰ বনাইছে, কিমান ডাঙৰকৈ বনাইছে, কেনেকুৱা ধৰণৰ বনাইছে। তো মোৰ লগৰ এজন আহি আছে, চ' তাক ৰখি আছো অলপ সময়। তো সি আহিলে মই যাই আছো, তাই কিনে দেখাইছো আপোনালোক। চ' গাইছ দোষে আহিবলে আমাৰ, চ' দোষৰ লগত যাম। এইখন আমাৰ এমটি, চ' ইয়াতে যাম। চ' গাইছ আমাৰ যাত্ৰা আৰম্ভ হ'ল এতিয়া। তো আমি আহিলোঁ আদাবাৰী। এইখন আদাবাৰী ডাঙৰ দলং, অৰ্থাৎ পাগলাদিয়া দলংখন এইখন। তো আদাবাৰী চকত বৰ্তমান বহুত ভিৰ হৈ আছে, যিহেতু উৰুকাৰ কথা। তো মানুহবিলাকে ইয়াতে বজাৰ কৰিবলৈ আহিছে, মাছ মাংস চব্জি আলু পেষ্ট যি বজাৰ লাগে মানে সকলো ধৰণৰ বজাৰ কৰিবলৈ আহিছে। চব ওলাই আছে, গধূলি সময় নাই এতিয়া, ঘৰৰ কাৰণেও বজাৰ লাগে, উৰুকাৰ খানাৰ কাৰণেও বজাৰ লাগে। চ' সেইকাৰণে আহিছে, চব ওলাই আহিছে। তো চাৰিওফালে চাব পাৰে, বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে আজি। এনে নাথাকে বাৰু, আজি ওলাইছে। ডাকখন আছে, থাকিলেও মানে ডাকত পুৱাই ওলায়, এতিয়া আজি গধূলি ওলাইছে। চাওক গাইছ ইমান ডাঙৰ ডাঙৰ মাছ। এইফালেও আছে মাছ, চাৰিওফালে মাছে ওলাই থৈ দিছে আজি। এই বেটাৰী গাড়ীখনৰ কাৰণে গাইছ বহুত জাম, তাৰমানে এইখন মানে চাৰিওফালে মানে সোমাই দিব, দি পেলাই এতিয়া আকৌ কোনোফালে যাব নোৱাৰা কৰি দিব। তো আগৰ ফালে আপোনালোকক ভেলাঘৰ দেখাই আছোঁ, আপোনাৰ ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো চাইডে চাইডে বহুত জাম। তো আমি এতিয়া যাই আছোঁ মুকালমুৱাৰ ফালে গাইছ। তো সেইফালে ডাঙৰ ডাঙৰ ভেলাঘৰ বনাইছে চাগে, তাকে চাব যাম আগত, দেখা পাওঁ নে নাপাওঁ বা। আমি বেছি ভিতৰলৈ নাযাওঁ, মানে মেইন ৰাস্তাই যাম। চ' কি দেখা পাওঁ চাওঁ। তো ইয়াতে ৰাস্তাৰ কাষতে দুটা বনাই থৈ দিছে, এটা সৰুকৈ ঘৰো বনাইছে। তো গাইছ আমি এতিয়া আহিবলৈ লোৱাৰ কথা মেইন চক এইটো গাইছ। এতিয়া আপোনালোকে চাব পাৰে, মানুহ চাৰি মানুহে লোৱাৰঘাটা ষ্টকত একো মাছ ওলোৱা নাই। তো আগৰ দৰে নিয়মিত বজাৰে হৈ আছে। আৰু অলপ আগৰ ফালে গৈ কিনে চাওঁ কিবা আছে নে নাই, ভেলাঘৰ হ'লেও দেখা পাম চাগে। তো চাই লওঁ আগৰ ফালে কি আছে। তো এইফালে আমি বহুতখিনি জেগা ঘূৰি আহিলোঁ, কিন্তু কোনো ফালে একো নাই। চ' গাইছ আমি এতিয়া অলপমান ঘূৰি আহিলোঁ। এতিয়া আমাৰ মূৰত আহিছোঁ, অলপ চাহ তাহ খাই দি লওঁ গাইছ। এই দেখাবলৈ এখন জিমিকাৰ। তো এইখানে হৈছে মই হোটেল এণ্ড ৰেষ্টুৰেণ্ট। ভিতৰলৈ গৈ কিবা এটা গৰম গৰম খাই লওঁ। আমাৰ মোৰ হোটেলত অলপমান চাহ তাহ খাই দিলোঁ, অলপমান ঠাণ্ডাও লাগিছে, ভোক লাগিছে কিছু অলপমান আহিলোঁ। মোৰ হোটেলৰ ভিতৰৰ পৰিৱেশটো দেখুৱাই দিলোঁ আপোনালোক। চ' গাইছ চাহ তাহ খাই দিলোঁ আমি দুই। তো এতিয়া আমি ঘৰলৈ যাই আছোঁ। তো আজি ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো ভাল পালে তেনে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।